চামতা পথাৰৰ আজি ডাঙৰ এখন অজগৰ ওলাইছে। অজগৰ আমি চাব সকলো ৰাইজে ভৰ্তি হৈছে। ইয়াতে আমি দেখুৱাইছে চাওক বহুত ৰাইজে চামতাবাসী ৰাইজ আহি চাব সাজু হৈ আছে। অজগৰ কিন্তু অলপ মানে মুখত কাটা বুলি আমি গম পাইছোঁ। আগত আছে ট্ৰেইনৰ এটা চিৰি আছে, আগত ট্ৰেইন চলিবৰ কাৰণে তেতেলীয়া টু চামতা এই ট্ৰেইন আছে। এটা প্ৰকাণ্ড অজগৰ সাপৰ আমি ৰাইজে দেখিবলৈ পাইছোঁ। আৰু যিমতে দেখিছোঁ যে অজগৰ সাপটোৰ মুখখন মানে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। হয়তো ইয়াৰ কাৰণ হয়তো হ'ব পাৰে যে নিচেই ওচৰত থকা ৰেল লাইনখনৰ কাৰণে। সেইটোক আমি ইয়াৰ জৰিয়তে আমি এই ক্ষেত্ৰত আমি এই অজগৰ সাপটোক আমি বন বিভাগক অৰ্পণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে বহুত আমাৰ স্থানীয় গাঁৱৰ ৰাইজ আহি ইয়াতে ভৰ্তি হৈছে এই অজগৰ সাপটো চাবৰ কাৰণে। আপোনালোকক দেখুৱাই আছোঁ এই প্ৰকাণ্ড অজগৰ ঘৰ আমি দেখুৱাই ৰাখিছোঁ। এই স্থানীয় ব্যক্তি কেইজন আছে ইয়াতে অজগৰ ঘৰ উদ্ধাৰ কৰিবৰ কাৰণে। তেওঁ জংঘলত পেচ খাই পৰি আছে এতিয়া। এই আমি ওচৰতে আছোঁ, বহুত ওচৰতে আছোঁ। মই ভিডিঅ' কৰি আছোঁ, চাই লওক আপোনালোকে। সকলো দৰ্শকে চাই আছে আমাৰ এই চামতা পথাৰত যোনখন অজগৰ আহিছে। স্কাই গাৰ্ডৰ যোনটো জংঘল আছে এই আপোনাক দেখুৱাই আছোঁ। স্কাই গাৰ্ডৰ এই জংঘল হাবিখনতে কাষতে আছে অলপ আগত দূৰৰ আছে ট্ৰেইনৰ চিৰি আছে তেতেলীয়া। আৰু এয়াল আমি জংঘলৰ ভিতৰত সোমাই আছোঁ স্কাই গাৰ্ডৰ ভিতৰত। এই অজগৰ ঘৰ উদ্ধাৰ কৰিব মানে চামতাবাসী ৰাইজে বহুতো কষ্ট কৰি আছে। এই আপোনালোকক দেখুৱাই আছোঁ, সম্পূৰ্ণ পৰিৱেশ দেখুৱাই আছোঁ। এয়া উদ্ধাৰৰ বাবে পুৰা সম্পূৰ্ণ প্ৰস্তুতি। এই আগত অলপ আগত আছে অলপ এই আগত ফেফাই আছে, মাতি আছোঁ মুখেদি। ক'ব লাগিব যে অজগৰৰ মুখত অলপ ঘাঁহ হৈ আছে। হয়তো ট্ৰেইনৰ চিৰিত লাগি এয়া মুখখন কাটা বুলি আমি গম পাইছোঁ এতিয়া। এই আমাৰ দৰ্শকক দেখুৱাই আছোঁ। এই চাওক অজগৰৰ উদ্ধাৰ পুনৰ প্ৰস্তুতি চলাই আছে। এই ধৰা আমাৰ স্থানীয় ব্যক্তি ধৰিব চেষ্টা কৰিছে। এই ধৰিছে, নেচত ধৰিছে তেওঁ এতিয়া। ৰিয়েল হিৰ' হ'ব ৰিয়েল হিৰ' আমাৰ
এই হাবিদৰতে পোৱা গৈছে অজগৰ ঘৰ। মই আপোনালোকক অজগৰ দেখালোঁ, এতিয়া আপোনালোকক এই হাবিদৰ দেখুওৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে চামতাৰ ভিতৰত স্কাইট গাৰ্ড, যোনটো স্কাইট গাৰ্ড আমাৰ আছে ইয়াতে এই হাবিদৰ পোৱা গৈছে। আমাৰ এইজন ব্যক্তি আছে, দুজন ব্যক্তিয়ে সাহসেৰে এই অজগৰডাল মানে উদ্ধাৰ কৰি আনিছিল। তেওঁলোক আমি অলপ কথা পাতিছোঁ। দাদা 1 মিনিট হ'ব, আপুনি বহুত সাহসেৰে এই অজগৰডাল উদ্ধাৰ কৰিছে, কোনো মানুহ সাহস কৰা নাছিল। আপুনি নেজত ধৰি কিনে অজগৰডাল ওলাই আনিছিল, কেনেকুৱা অনুভৱ আছিল আপোনাৰ? এনে ভয় লগা নাই, ডিস্কভাৰীত দেখা পাই মানে ভাল লাগিছিল, ধৰিবলৈ ভাল লাগে। আপোনাৰ ডিস্কভাৰীত চাইছে মানে আপোনাৰ এটা সাহস এটা আহি গৈছে, কিন্তু আপোনাৰ কিন্তু কিবা যি আপোনাক কামুৰিব বা পেচাই ধৰিব, কিন্তু কিবা এটা অনুভৱ হৈছিল নেকি এনেকুৱা? এনেকুৱা হয় নাই, আপুনি কেনেকুৱা অনুভৱ কৰে? ভাল লাগিছে নে কৰাৰ কাৰণে? কেনেকুৱা বস্তু আপোনালোক কেনেকুৱা লাগিছে মনটো এতিয়া? নাই, অজগৰডালক উদ্ধাৰ কৰি বহুত ভাল লাগিছে। যদি এতিয়া আমি যদি বন বিভাগ যদি পঠাব পাৰোঁ আৰু ইয়াক সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰিলে নিশ্চয়